আছুৰ এই ঘোষণাক আমি আদৰণি জনাইছো। আছুৰ নেতৃত্বত যদি ৰাজনৈতিক দল হয়, সাহস আৰু সততাৰে সৈতে আমি সেই ৰাজনৈতিক দলৰ মুখামুখি হ'ম আৰু বিজেপি আৰু ইয়াৰ মিত্ৰগোষ্ঠী নিশ্চিতভাৱে বিজয়ী হ'ব। কংগ্ৰেছে সমৰ্থন কৰক নকৰক, কোনোবাই সমৰ্থন কৰক নকৰক, যেনেকে অৰ্জুনে চৰাই চকুটোৰ ফালে চাই আছিল কাৰটো মাৰোতে, আমি মাত্ৰ আসনৰ ফালে চাম যে এইকেইখন আসন আমি জিকিব লাগে। প্ৰতিদ্বন্দ্বী কোন আমাক প্ৰয়োজন নাই। ৰাইজৰ আশীৰ্বাদ আৰু শুভেচ্ছাৰ বিনিময়ত আমি নিৰ্বাচনত 100টা সিট লৈ আমি বিজয়ী হ'ম। অসমৰ ৰাইজে বিচাৰ কৰিব। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে 1979 চনত যেতিয়া 1967 চনটো একৰ্ড হিচাপে বেছ ইয়াৰ হিচাপে দিছিল, তেতিয়া সেই সময়ৰ আছুৰ নেতৃত্বই কিয় মানি লোৱা নাছিল? তাৰ কাৰণ এইটো আছিল যে তেওঁলোকৰ সেইটো সময়ত ইলেকশ্যন খেলা বয়স হোৱা নাছিল। 85 চনত একেটা কাট অফ ইয়াৰতকৈ বেয়া কাট অফ ইয়াৰ লৈ পেলাই তেওঁলোকে একৰ্ড চহী কৰিলে, কাৰণ সেইদিনা তেওঁলোকৰ ইলেকশ্যন খেলাৰ বয়স হৈছিল। অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে 70 লাখ বিদেশী খেদাত আমি অসমৰ ৰাইজক সহায় কৰিম। সেই প্ৰস্তাৱ কিয় প্ৰত্যাখ্যান কৰা হ'ল? যদি এটা ৰাজনৈতিক দল গঠনৰ কুচকাৱাজৰ কাৰণে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা হৈছিল, মই নিশ্চিতভাৱে ভাবো যে এতিয়া 85 নহয়, এতিয়া 2021 অসমৰ ৰাইজ বহুত মেচিউৰ্ড হ'ল আৰু মেচিউৰিটি লৈ অসমৰ ৰাইজে এই গোটেই কথাবিলাক বিচাৰ আৰু বিশ্লেষণ কৰিব। এতিয়া তেওঁলোকৰ ৰাইজৰ ডেফিনেশ্যনটো বাঘবৰ আৰু জনিয়াত গৈ তেওঁলোকে মিটিং কৰি আহিলে নে নাই, জলেশ্বৰত গৈ মিটিং কৰি আহিলে নে নাই, ৰূপহী ঢিঙত গৈ মিটিং কৰি আহিলে নাই, এইটো তেওঁলোকে গম পাব। তেওঁলোকৰতো এখনো গণজাগৰণ মই বাঘবৰত দেখা নাই, জনিয়াত দেখা নাই, গৌৰীপুৰত দেখা নাই, মানকাছাৰত দেখা নাই, চেঙাত দেখা নাই, ঢিঙত দেখা নাই, ৰূপহীত দেখা নাই। য'তে অসমীয়া জাতিটোক খণ্ড বিখণ্ড কৰিব পাৰি তাতেইতো গণজাগৰণবিলাক চলি আছে। গৰ্জনবিলাক বাঘবৰত যোনদিনাখন গৰ্জন হ'ব আৰু সিদিনাখন যেতিয়া হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহ বাঘবৰত ওলাই গৰ্জনত সহায় কৰিব, সিদিনাখন মই ক'ম যে হয় অসমৰ ৰাজনীতি পৰিৱৰ্তন হৈছে। ধৰ্মীয় নিৰ্যাতনৰ কি প্ৰমাণ বিচাৰে? পিছফালে মাৰ খোৱাৰ এটা ফটোগ্ৰাফ এটাতো থাকিব নোৱাৰে নহয়। এইটো পৰিৱেশৰ লগতে হ'ব, কিন্তু বাকী 3টা প্ৰমাণ বিচাৰিব। আপোনালোকে একৰ্ডখন পঢ়িব। বাই নেচাৰেলাইজেশ্যন 66, বাই ৰেজিষ্ট্ৰেশ্যন 71। তেওঁলোকে NRCত কিয় বাই নেচাৰেলাইজেশ্যন 71 কৰি দিলে? এই 7 বছৰৰ বিদেশীৰ বোজাটো যে আমি ললো উইদাউট ৰেজিষ্ট্ৰেশ্যন, 10 বছৰৰ কাৰণে নাম ভোটাৰ তালিকাৰ পৰা বাহিৰ নোযোৱাকৈ, ছাত্ৰ সন্থাৰ নেতৃত্বই কৈছে হিমন্ত বিশ্ব শৰ্মাই 5-6টো নপঢ়ে। আৰে মই 5, 1, 2, 3, 4, 5 নপঢ়াকৈ 6টো পঢ়িম নেকি? যদি তেওঁলোকে কৈছিলে 5, 1ৰ পৰা 5, 5টো আছাম একৰ্ডৰ নহয় বুলি কৈ দিয়ক। মই ভুল ব্যাখ্যা কৰিব পাৰো নেকি? এইটো ভুল ব্যাখ্যা কৰিম নেকি যে ইংৰাজী শব্দকেইটা পঢ়িব নোৱাৰো? এইকেইটা আজিতো ইমান দিন আপোনালোকে কৈ আছিল যে 5 নম্বৰ নকৰাকৈ 6 নম্বৰ কিয় কৰে? এতিয়া যেতিয়া 5 নম্বৰ লগাই দিলো, এতিয়া 5টো নালাগা হৈ গ'ল আপোনালোকক। ইমান দিনতো মোক প্ৰশ্ন সুধিলেই কয় না, আহক না ইংৰাজীটো একেলগে 3জন ভাৰতৰ বিশ্ববিখ্যাত আইনজ্ঞৰ আগত 2জনে ইংৰাজীটো পঢ়ো। অসমৰ স্বাৰ্থৰ খাতিৰত 6 বছৰ বিদেশী যোৱাৰ স্বাৰ্থৰ খাতিৰত 2-3জন নিৰপেক্ষ মানুহৰ আগততো 2জনে একেটা ইংৰাজী পঢ়িব পাৰো। 5.1টো নপঢ়িম, 5.2টো নপঢ়িম, 5.3টো নপঢ়িম, 5.4টো নপঢ়িম। ইমান দিন এখন সদায় আপোনালোকে টক শ্ব'বিলাকত কৈ থাকে যে 5টো নকৰাকৈ 6 কেনেকে হ'ব? এতিয়া লগাই দিয়াৰ লগে লগে 5টোৰ কথা পাহৰি যাব কোৱা আৰম্ভ হ'ল। ইমান দিনটো টক শ্ব'ত আপোনালোকে কৈ থকা নাছিল জানো 5টো নোহোৱাকৈ 6 কেনেকে হ'ব? এতিয়াতো আছুৱে ক'লে 5ও নপঢ়িব, অকল 5.6 পঢ়ক। গতিকে মই কওঁ যে তেওঁলোকৰ ইংৰাজী আৰু মোৰ ইংৰাজী কোনটো শুদ্ধ, অসমৰ জনসাধাৰণৰ আগত ফাটাফাটি হৈ যাওক না, চাপ হৈ যাওক না। তাত কি 5.1ত যিটো লিখা আছে যে বেছ ডাটা, বেছ ডেট এণ্ড ইয়াৰ উইল বি 1966, সেইটো কি মই মোৰ পৰা পঢ়ি আছো নেকি? এতিয়া আপোনালোকে আজিকালি 5ৰ কথা নোকোৱা হৈ গ'ল। মোৰ বিধানসভাৰ স্পীচৰ পিছত ইমান দিনটো 5ৰ কথাই কৈ আছিল, য'তে লগ পাওঁ তাতে আপোনালোকে কৈ থাকে 5 নোহোৱাকৈ 6 কেনেকে হ'ব? এতিয়া 5টো পাহৰি গ'ল আপোনালোকে। 5ৰ কথা কেইদিনমান আমি পাতি লওঁ। আজিতো 2 বছৰ আপোনালোকে যিমান টক শ্ব'ত খালি 5 কৈ থাকে।
এতিয়া 5ত কৈ দিয়াৰ লগে লগে আপোনালোক 6ত আহি গ'ল। মই ক্ষমা খুজিম আৰু কাৰ কাৰণে মই ইংৰাজীটো ভাল কৰি পঢ়াৰ কাৰণে মই ক্ষমা খুজিম। অসমৰ পৰা বিদেশী নাগৰিক বাদ যাব লাগে বুলি কোৱাৰ কাৰণে মই ক্ষমা খুজিম। 10 বছৰ পঞ্জীয়ন নকৰাকৈ NRCত নাম সোমোৱাই দিয়াৰ কাৰণে মই ক্ষমা খুজিম। আৰু 855 জন শ্বহীদক মৃত্যুৰ পিছত 51ৰ পৰা 71 কৰাজনে ক্ষমা নুখুজিব আৰু 67টোক 71 বুলি পঢ়াজনে ক্ষমা নুখুজিব। অসমখনত এনেকে চলি থাকিব। মই আজিও কৈছো যে 5.1ৰ পৰা 5.2, 5.3, 5.4 চবে পঢ়ি লওক। তাত লিখা আছে 66 চন বেছ ইয়াৰ, 66ৰ পৰা 71ৰ মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত 10 বছৰৰ কাৰণে তেওঁলোকৰ নাম কাটা যাব। তাৰ পিছতহে তেওঁলোকে ভোটাৰ তালিকাত পুনৰ সোমাব পাৰিব। শব্দটো আছে ৰেষ্টৰ, 66ত আছে ৰেগুলাৰাইজ। ৰেগুলাৰাইজ আৰু ৰেষ্টৰৰ মাজতো আকাশ আৰু পাতাল পাৰ্থক্য আছে। এতিয়া 71টো আহিব কেতিয়া? পঞ্জীয়নৰ পিছত। কিন্তু NRCটোতো 71টো ডাইৰেক্ট বুলি কৈ দিলে। এইবিলাক হৈছে সৰু সৰু আইনৰ কথা। ইয়াত মোক ক্ষমা খুজিব দিয়াৰ কোৱাৰ আগতে তেওঁলোকক কৈছো যে খৰ্গেশ্বৰ তালুকদাৰৰ ঘৰৰ সন্মুখত আমি গৈ দুইজনে ডিবেট কৰি লওঁ এই কথাটো, শ্বহীদৰ ফটোটো সন্মুখত ৰাখি। মই অসত্য কৈছো নে তেওঁলোকে অসত্য কৈছে? খৰ্গেশ্বৰ তালুকদাৰৰ ফটোখনত হাত থৈ সমুজ্জ্বল ভট্টাচাৰ্যক সুধিব দিয়ক যে 71 চনলৈকে 66ৰ পৰা 71লৈ অহা মানুহখিনিয়ে বাধাহীনভাৱে নাগৰিকত্ব পাবনে 10 বছৰ ভোটাৰ তালিকাৰ পৰা নাম কাটা যোৱাৰ পিছত পাব? তেওঁক খৰ্গেশ্বৰ তালুকদাৰৰ ফটোখন লৈ শপত খাই ক'ব দিয়ক যে 71, 66ৰ পৰা 71ৰ মানুহখিনিয়ে অসম চুক্তিমতে বাধাহীন নাগৰিকত্ব পাব নে ইলেক্টৰেল ফৰেনাৰ ৰেজিষ্ট্ৰেশ্যন অফিচত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত 10 বছৰৰ পৰা ভোটাৰ তালিকাত নাম কাটা যোৱাৰ পিছত তেওঁলোকে নাগৰিকত্ব পাব। আৰু এই 10 বছৰ ৰেজিষ্ট্ৰেশ্যন কৰা মানুহৰ সংখ্যা মাত্ৰ 16,000। তাৰমানে 66ৰ পৰা 71ৰ ভিতৰত 16,000ক বাদ দি কোনেও নাগৰিকত্ব পাব নোৱাৰে, কোনেও পাব নোৱাৰে। আৰু এটা ডাঙৰ ভুল কৰি থৈ দিছে। আছাম একৰ্ডত 5 নম্বৰটো পঢ়িব কয়তো 5 নম্বৰ ক্লজতে লিখা আছে যে এবাৰ যদি খেদা যায় সেই মানুহে দুবাৰ নাগৰিকত্ব ল'ব নোৱাৰে, 71 হওক চাই 67 হওক। এতিয়া যিমান যে পাকিস্তানত ইয়াত মাটি বিক্ৰী কৰি গুচি যোৱা মানুহবিলাক যে পুনৰ ঘূৰি আহিলে, অবিভক্ত পাকিস্তানত যোৱা কেইবাটাও ৰহাত এটা বস্তি আছে, এনেকুৱা বস্তি আছে, সেই মানুহবিলাকে নিজৰ নাম কেনেকে সোমোৱালে NRCত? Once expelled, they cannot return. এইটো আছাম একৰ্ডৰ 5 নম্বৰতে লিখা আছে। এতিয়া গোটেই 5 ইমান দিন কৈ আছিল 5 নোহোৱাকৈ 6 কেনেকে হ'ব? এতিয়াতো 5 শব্দৰ ওপৰত আলোচনাই বন্ধ হৈ গ'ল। তেওঁলোকে ৰুলখন চোৱাৰ পিছত তেওঁলোকৰ ধাৰণা আঁতৰিব, কাৰণ তেওঁলোকে ভাবি আছে যে একো ৰুলছ নহয়। ৰুলছখন হোৱাৰ পিছত আপোনালোকৰ সকলোৰে ধাৰণা আঁতৰিব, 5 লাখতকৈ কম মানুহ হ'ব। 1 কোটি বুলি কোৱা সকলোৱে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব। একদম গেৰেণ্টিত থাকক উইদিন 3 to 6 মান্থ। ব্যক্তিগত আপোনালোকে যদি ভাবে যে অসমত সত্য কথা ক'লে ব্যক্তিগত আক্ৰমণ কৰিব লাগে, তেতিয়াহ'লে 21ত গম পাব কাৰ কথা কোনে শুনে। যদি ভাবে যে ব্যক্তিগত আক্ৰমণ কৰিব লাগে, তেতিয়াহ'লে তেওঁলোকক সুধিব মই যি কৰিছো আছুত থাকোতে মোৰ হাততো প্ৰমাণ আছে, মই যাক সুধি কৰিব লাগে তাকেই কৰিছো। গতিকে এইবিলাক কথা মোক ভয় খুৱাব নালাগে। আৰু মোক ভয় খোৱা বহুত চেষ্টা হৈ গ'ল আজিলৈকে। মইতো ভয়টো নাখালো নে ভয় খালো? ছিনিয়ৰ গগৈকে ভয় নাখালো, মিডিল গগৈক ভয় নাখালো, এতিয়া জুনিয়ৰ গগৈক ভয় খাম নেকি?